এই মাহতলী গাঁও পঞ্চায়তৰ পানীখাইটিত আহি আমি আনন্দ পাইছোঁ। মানুহৰ ইমান মৰম, এই বৰষুণৰ বতৰ ইমান অভূতপূৰ্ব সঁহাৰি, আৰু এই অঞ্চলটোত বহুত সমস্যা আছে। মাথাউৰিৰ যিটো অৱস্থা, যিদৰে মই গাড়ী লৈ আহিছোঁ, যিটো অৱস্থা মই ভাবোঁ 3 দিন বৰষুণ পৰিলে মোৰ মানুহ এজন যদি কোনোবা মৃত্যু হয় ওলাই যাবটোতো সম্ভৱ নহয়। এটা হাৰ্ট পেচেণ্ট যদি মানুহৰ হাৰ্টৰ বেমাৰী হয় তাক ওলাই কেনেকৈ লৈ যাব, তাত কোনো পৰিৱেশ নাই। আজিতো মই জীৱনত প্ৰথমবাৰ আহিছোঁ ইয়াত, কিন্তু ইনশাআল্লাহ তাআলা এইবিলাক নিৰাময় আমি লাহে লাহে পৰ্যায়ক্ৰমে আমি কৰিম, আৰু আপোনালোকে আশীৰ্বাদ ৰাখক। আমিতো আজিৰ দিনত 2,43,000 আমাৰ ধৰক 2,40,000 ওপৰত ভোট আছে। আমি অভাৰঅলত আজিৰ এই মুহূৰ্তত 90% ভোট আমি কেৰি কৰি আছোঁ। আমি বিচাৰিছোঁহে 90%টো ভালকৈ ক'লে কমেই হ'ব। আপোনালোকে মোৰ 15 বছৰৰ ৰেকৰ্ড দেখা পাইছে। মই সদায় 85 ভোট কেৰি কৰোঁ, আৰু এইবাৰতো আপোনালোকে আচৰিত হ'ব। মই কওঁ আমাৰ এই চাইডে চমৰীয়া ব্লকত এনেকুৱা অভূতপূৰ্ব সঁহাৰি মানুহৰ, কাৰণ চমৰীয়া মানুহ বহুত মৰমীয়াল হয়। আজি গৰৈমাৰী মানুহৰ লগত যোৱা 20টা বছৰ মই কাম কৰি আছোঁ। সুখে দুখে যোনে যিমান যি নকৰক, কাৰণ ডেমক্ৰেচিত অপজিশ্যন থাকে, কিন্তু আমাৰ ইয়াততো অপজিশ্যন আমি দেখা নাই। আমাৰ ইয়াততো অপজিশ্যনৰতো আজি গোটেই মানুহ ইয়াতে ওলাই আহিছে, গোটেই মা মুৰব্বী চব ইয়াত আছে, আৰু সকলোৱে বিচাৰে। আৰু আমি আপোনালোকে দেখা পাইছে আমি বহুত কম দিনত আমি চনতলীলৈকে গোটেই মাথাউৰিটো পকা কৰিম, আৰু আপোনালোকেতো দৌৰ মাৰি যাব পাৰিব। আজি কি অৱস্থা, আজি আমাৰ ইয়াৰ পৰা নদীৰে যাব পাৰে নেকি? আজি আমি এইটো প্ৰায় 41 কোটি টকা ব্যয় কৰি আছোঁ, আৰু বহুখিনি কাম আছে ইয়াত। বিশেষ কৰি পথ উন্নয়নটো আটাইতকৈ ডেমেজ, আটাইতকৈ মানুহ যদি জীয়াটো ভুগিব লগা অৱস্থা আছে এইটোৱেই। আৰু নৈপৰীয়া অঞ্চলৰ কিছুমান দুখ থাকে, বানপানী আহিলে যদি ওখ ভেটি নাথাকে, গৰু ম'হ কেনেকৈ ৰাখিব, ভেটেনেৰী ছিষ্টেম, মেডিকেল হেল্থ কেয়াৰ ছিষ্টেম, ল'ৰা ছোৱালী বেমাৰ আজাৰ, এইবিলাকৰো বহুত এটা ইয়াত পৰিকল্পনা লাগিব। আপোনালোকে আশীৰ্বাদ দিব আমাক। ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, কাৰণ আপোনালোকে যথেষ্ট সজাগ। আমাৰ এই গাঁও অঞ্চলত যথেষ্ট সজাগ। যোৱা সময়তো আপোনালোকে মোক সদায় মৰম কৰিছে। মই আপোনালোকৰ জৰিয়তে, আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ প্ৰত্যেকটো চেনেলৰ জৰিয়তে সমগ্ৰ অসমত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিমান কেণ্ডিডেট আছে চবৰ কাৰণে দুৱা প্ৰাৰ্থনা বিচাৰিছোঁ। লগতে আমাৰ যিখিনি এলায়েন্সৰ যিখিনি কেণ্ডিডেট, কিছু পাৰ্টিৰ লগত যেনেকৈ আমাৰ এলায়েন্স আছে আপোনালোকে গম পায়, সেই এলায়েন্সৰ পাৰ্টিখিনিৰ কাৰণে দুৱা বিচাৰিছোঁ। 26ত আমি ভাৰতীয় জাতীয় কংগ্ৰেছ গৌৰৱ গগৈ নেতৃত্বত এখন শক্তিশালী কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ, আৰু তাত আপোনালোকৰ কাৰণ আপোনালোকৰ দৃষ্টি আপোনালোকে যথেষ্টখিনি লক্ষ্য কৰি থাকে, আপোনালোকে যাতে আমাৰ আশীৰ্বাদ দিয়ে। কিমানখন আসন লাভ কৰিব বুলি ভাবে এবাৰ কংগ্ৰেছৰ? আমি একক সংখ্যাগৰিষ্ঠ, আমি একদম কোনো টেনশ্যন নোহোৱাকৈ আমি গভৰ্ণমেণ্ট ফৰ্ম কৰিম। থেংক ইউ। ইয়াৰ উত্তৰ মই যোৱাকালি দিছোঁ, যি দিব লাগে। মিয়া এনেকুৱা ইমান কমজোৰ নহয়। মিয়াৰ তেলত লণ্ডনতো মিয়া জিলিকি আছে, ডুবাইতো জিলিকি আছে, এৰাব এমিৰেটতো ইমামতি কৰি আছে, ইমান কমজোৰ ভাবিব নহয়।